তো নমস্কাৰ পোনপ্ৰথমে আপোনালোকলৈ মই স্বাগতম জনাই মই দিপুল আজি অন্য এটি ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ মাজলৈ তো বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল যোনসকলে বেয়া চলি আছে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ তো আপোনালোকৰ ভাল হওক তো বন্ধুসকল এইখিনিতে দুআষাৰমান কথা নে কি এই যে দামী দামী ফোনবিলাক এইবিলাক আৰু আইফোনৰ পৰা ধৰি লৈ এসোপা আছে নহয় দামী দামী তো এইবোৰ মানে আমিও কিনিব পাৰোঁ ঘৰত বাগৰি বাগৰি কান্দি কিন্তু কি হ'ব আমাৰ ঘৰত আকৌ বাগৰি বাগৰি পিটন দিয়া স্বভাৱটো আছে যে সেইকাৰণেহে মই ঘৰত খোজা নাই সেইটোৱে এইকণতে আকৌ কথা এটা মনত পৰিলে নহয় মোৰ এই যে পৰীক্ষাবিলাকত যে ছোৱালীবিলাকক কয় যদি পৰীক্ষাত কেনেবাকৈ ফেইল কৰ তোক বিয়া দি দিম ছোৱালীবোৰক যদি নকৈ ল'ৰাবোৰক ক'লে হয় তই পৰীক্ষাত ফেইল কৰিলে এবাৰ বিয়াখন পাতি ল'বি বুলি তেতিয়া আৰু কোনে পায় তো বন্ধুসকল এইখিনিতে আকৌ দুআষাৰমান কথা মানে আপোনালোকক মই এই ভিডিঅ'টো অকল মনোৰঞ্জনৰ কাৰণেহে দিছোঁ দেই আপোনালোকে কিন্তু ভুল বুলি নাভাবিব আকৌ ইয়াৰ মাজত আকৌ আহি গ'লোঁ মনোৰঞ্জনৰ কথা ক'বলৈ তো বন্ধুসকল এইখিনিতে ঘৰত যদি নেমু আছে দাইলত দি খাবা ঘৰত যদি নেমু আছে দাইলত দি খাবা মোলৈ যদি মৰম আছে মিছ কল এটি দিবা মই মোৰ নিজৰ গাৰ্লফ্ৰেণ্ডক কৈছিলোঁ আৰু গাৰ্লফ্ৰেণ্ডে কি কৰিলে জানেনে তাই হাততে পলিথিন এটা লৈ পিনি হাততে নেমু কেইটামান লৈ ওলাইছে তথাপিও সেই মোলৈ মিছ কল এটি নিদিলে আকৌ প্ৰেম কৰা নাযায় হৈ যায় বুলি মনক সান্তনা দি থাকোঁতে মোৰ বৃদ্ধ পেঞ্চনেই পাব হ'ল আৰু এনেকৈ মনটো সান্তনা দি থাকোঁ আৰু নে কি আপোনালোকৰ যে এনেকুৱা নহয় দেই নকৰিব বন্ধুসকল আমাৰ গাঁৱত মানে এখন বিয়া আছিলে সেই বিয়াখনত মানে ধুনীয়া ছোৱালীজনী আহিলে নহয় আৰু তাইক মানে মই ডাইৰেক্ট প্ৰপ'জ কৰা নিচিনাকৈ কথা কেইটামান সুধিলোঁ তো মানে কিনো কথা সুধিলোঁ আপোনালোকে শুনক নে কি তাইক মই ডাইৰেক্ট চিধা চিধিকৈ সুধিলোঁ তোমাৰ নাম্বাৰটো দিবানে নে মই তোমাক হৃদয়খন দিম তাই আকৌ উত্তৰ কি দিলে জানে নাই তাই মোক কৈছে মই বেকা বেকিকৈ কৈছোঁ মই যে ক'লোঁ তাইক চিধা চিধিকৈ তাই মোক উত্তৰ দিছে বেকা বেকিকৈ কৈছোঁ তোমাক মই নাম্বাৰ নিদিওঁ আৰু তুমি মোক হৃদয়ো দিব নালাগে মোৰ 10টা আছে বুলি কৈছে মানে ছোৱালীজনীয়ে কৈছে মোৰ 10টা আছে বেকা বেকিকৈ মোৰ ডাঙৰ কথা এটা হ'ল নহয় কথাটো এনেকুৱা ধৰণৰ মানে প্ৰেমৰ হেনো দলং আছে মোৰ লগৰ কেইটাই ক'লে তই এবাৰ প্ৰেমৰ দলঙত পৰিছা আকৌ আমি পৰি আছোঁ নহয় মই বোলো কেনেকুৱা ধৰণৰ প্ৰেমৰ দলং সিহঁতি মোক ধুনীয়াকৈ বুজাই দিলে আৰু সেইমতে ময়ো প্ৰেমত পৰি গ'লোঁ নহয় তাৰপিছত আৰু মোৰ প্ৰেমৰ দলং চলি আছে একদম অহা যোৱা কেইদিনমান যোৱাৰ পিছত মোৰ দলংখন মানে অকণমান ৰখিছে সিহঁতি কৈছে হৈ আছেনে মই বোলো মোৰ অকণমান ৰখিছে সিহঁতি কৈছে আমাৰ ফাটাফাটি চলিছে অহা যোৱা হৈ আছে পিছতহে মই গম পাইছোঁ মোৰ দলংখন হেনো ভলুকা বাঁহৰ দলং আছিলে সিহঁতখন হেনো পকা দলং সেইটো আকৌ কথা মোক গ'ল বেকআপ এতিয়া সিহঁতৰ চলি আছে কি যে লীলা খিলা দেই প্ৰভুসকল মোৰ মানে ভলুকা বাঁহৰ দলং আকৌ বন্ধুসকল এই যে পাকঘৰলৈ আহি পিট পিটাই কিবা এটা খোৱা যে সেইটো কাৰ স্বভাৱ আছে মোৰ কিন্তু আছে দেই মোৰ বস্তু এটা উলিয়াইছোঁ ৰ'ব ঘৰত মাও নাই খাই লওঁ নে কি ইয়াতকৈ বেদনা ও লাগে নে ঐ মৰমী পাই গ'লো এইটো কাৰ স্বভাৱ আছে ক'বচোন যে মোক কমেণ্ট এটা কৰি ছোৱালীয়ে কাপোৰ সলকাৰ আগতে ময়ো কাপোৰ এযোৰ সলকাই আহি পাই গ'লোহি পথাৰ মানে এনেই অহা নাই আকৌ দেই জীৱ ৰক্ষা কৰিব আহিছোঁ মানে যেনেকৈ আমাৰ পিয়াহ লাগিলে থাকিব নোৱাৰোঁ ঠিক তেনেদৰে গৰু ছাগলীও একেই দিয়কচোন হয় নহয় বাৰু সেইকাৰণে ভাবিলোঁ গৰুহালক পানী অলপ খুৱাই আহোঁগৈ দুপৰীয়া ৰ'দো দিছে আৰু মই পাই গ'লোহি এতিয়া এয়া পূৰা টিং চিং লৈ আৰু আমাৰ মানে গৰুহাল কি জানে নাই বেলেগতকৈ বেলেগ তুঁহ হ'লেহে আকৌ পানী খায় নিমখ দিব লাগিব সেইকাৰণে মই এক্সট্ৰাকৈ টিং আনো আৰু ঘৰৰ পৰাই তুঁহ আৰু নিমখ লৈ আনো ইয়াত তো মানে এটা গৰুক দিলোঁ কিন্তু গৰু বুলি কওঁতে এটা কথা মনত পৰিছে নহয় মোৰ আকৌ হেৰি আকৌ ডাকৰ বচন এটা আছে নহয় বোলে ছোৱালী আনিবা ৰিংটো বাটৰ আৰু নহয় ছোৱালী আনিবা দিনটো বাটৰ গৰু আনিবা ৰিংটো বাটৰ সেইকাৰণে মই গৰু ওচৰৰ পৰা আনিছোঁ ভাবিছোঁ মোলৈ যোনজনী ছোৱালী আনিম আৰু সেইজনীও ওচৰৰ পৰা আনিম দেই মই কিন্তু কৈ থ'লোঁ আপোনালোকক তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে প্লিজ লাইক কমেণ্ট লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তাতোতকৈ ডাঙৰ কথা কি জানে নাই মই যদি এই চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে প্লিজ কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে এই ভিডিঅ'টোত যদি কিবা মোৰ ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব বুলি মই ভাবিছোঁ আৰু
এনেকুৱা মনোৰঞ্জন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ মই দীপুল অন্য এটি ভিডিঅ' লৈ। তো বন্ধুসকল আজিলৈ শেষ, আৰু আকৌ আহিম আপোনালোকৰ মাজলৈ। জয় অসম, থেংক ইউ।